বিহু বুলি এপাক নাচিলোঁ। সেইসকল কোন যিয়ে লকডাউনৰ সময়ত ঘৰতে বহি বহি তাৰিখ দিন বাৰ সকলো পাহৰি গৈছে? Oh, no, 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 no. আৰু আজি চতে গৈয়ে গৈয়ে বহাগে পালেহি, ফুলিলে ভেবেলি লতা। এইবেলি বহাগত কৰোণা আহিলে ঘৰতে বহি বহি কটা। স্কুল জীৱনৰ আটাইতকৈ ভাল লগা কথাটো হৈছে আজি গণিতৰ ছাৰজন আৰু ইংৰাজী ছাৰজন হোৱা নাই। এতিয়া অৱস্থা 128 কেজি ওজনৰ পত্নীৰ হেঁচাত পাণ গ'ল স্বামীৰ। মানুহৰ ওপৰত বিশ্বাস মোৰ সেইদিনাই নোহোৱা হৈছিল, যিদিনা মায়ে মোক ওচৰলৈ নামাৰো বুলি কৈ গৰু পিতন দিছিল। মহিলাৰ বিয়নী মেল আৰু ছোৱালীৰ টিভি চিৰিয়েল কিমান দীঘলীয়া হয় কোনেও গেৰাণ্টি দিব নোৱাৰে। চোৱা ভণ্টি, তোমাক 10-15টা ল'ৰাই প্ৰপ'জ কৰিছে বুলি বেছি অহংকাৰ নকৰিবা, কাৰণ ফেনামাখি গুদে পৰে। মেকআপ অবিহনে নাৰী আৰু নিমখ অবিহনে তৰকাৰী প্ৰায় একেই, কোনো কাৰো অবিহনে চলিব নোৱাৰে। যেতিয়া শৌচ কচা হয়, পাত আৰু গালি কেতিয়াও ধৰি ৰাখিব নোৱাৰি, কেতিয়া ওলাই যায় গমেই নাপাওঁ। Hey guys, subscribe HZ Star Sum and click the bell icon for the notification.